আজি আপুনি দেখা পাব শক্তি মানে বজাৰ কেনেকৈ কৰে। মোৰ মানে ৰুমৰ কিছুমান বস্তু কম হৈছে এতিয়া, ঠিক আছে, ৰাচন পাতি। তো এতিয়া বজাৰত গৈ কিবা কিবি হেল্ডি বস্তু লৈ আহোঁগৈ, আপুনিও লগতে আহক। Set, all set. বাপৰে, মানিব লাগিব, বহুত গৰম পৰিছে। ৰুমৰ ভিতৰত ইমান গমেই নাপায়, ওলাই আহিলে ফাটাফাটি হৈ যায়। গুগলৰ ন'টিফিকেশ্যনৰ হিচাপত 28 ডিগ্ৰী দেখা আছে এণ্ড ফিলছ লাইক 31 ডিগ্ৰী। বাট নিউমেৰিকেল নাম্বাৰ্ছ গম নাপাওঁ সংখ্যা কিমান হয়, বাট জিঅ' ফাটিছে, বেলেগ ফাটা গৰম। এই গছৰ তলে তলে যাম, বাচি বাচি যাওঁ এতিয়া। বেছি দূৰ নাই, মানে গছৰ ছাঁটো বেছি দূৰলৈকে নাই। চেষ্টা কৰিব লাগিব সহ্য কৰিবলৈ। এইটো হ'ল ইয়াতে বুধবৰীয়া বজাৰ বহে, ঠিক আছে, বুধবৰীয়া বজাৰ মানে ৱেডনেছডে মাৰ্কেট। বাট ইয়াতে কেইদিন টাইমিঙৰ কাৰণে হ'ব নাই পৰা, মানে 11টা বজাতে বন্ধ হৈ যাব লাগে। আজি বহুত সৰুকৈ বহিছে দেখোন, চাওঁচোন মই কি ল'ব পাৰোঁ। অ' দে, তিয়ঁহ কিমানকৈ দিছে? 30 টকা পকি গৈছে দেখোন। কিনে কেজিয়ে ল'লোঁ হয়, 20 টকা ৰাখক। কেজি 20 টকা ৰাখক। লওক এইটো লওক, পইচা লওক। মোৰ লগত খুচৰাও নাই নহয়। ঐ খুচৰা দিবি কিন্তু দেই দাদা, 500 টকা এখনে নোট আছে। সেইটো বেলেগ চিষ্টেম দেখোন। অঁ মোৰ লগত 4 টকা কম আছে কাৰণে 2-3টা লৈ বেছি পাম ন। সেই ডাঙৰ ডাঙৰ চাই দিয়ে অলপ বেছি দিয়াটো। হ'ব বাপৰে দে, কেমেৰাটো হাই কৰি দিয়ক একবাৰ, হাতখন জোকাৰি দিয়ক আকৌ। লাজ লাগিছে নেকি? অ' দা, বিলাহী কিমানকৈ দিছে? 40 টকা। হা 25 টকা ৰাখি দিয়ক। এইটো 50 টকা ওলাচোন। 30 টকা আধা কিলো দিয়কচোন পিঁয়াজ। সেইটোৱে বিচাৰি আছোঁ, ৰ'বচোন কিবা এটা দিয়ক জুখিবলৈ, হেৰি কি বস্তুখিনি থ'বলৈ। অ' এইটো ধৰকচোন, প্ৰথম 5 টকা ধৰক, দি আছোঁ। হাঁহৰ কণীটো দিয়ক সোনকালে, কোবাব মোকো পিছত। নহয় হাঁহৰ কণী। অঁ 6টা। ঐ ভাই, কেপচিকাম কিলো কিমানকৈ দিছা? অঁ কমাবে ভাই, এতিয়া কম নহ'ব? ঠিক আছে, 70 বহুত হৈ গৈছে দে। বন্ধাকবি কিমানকৈ ল'ম? 20 টকাত দিবি? বাপৰে। অ' খুৰী, নেমু কিমানকৈ দিছে? দিয়ক। ভিন্দি দি দিয়ক 10 টকাত। এঘাৰটা 16 বাজিলে এতিয়া, আৰু এইটোৱে আৰু নিয়মমতে চব বন্ধ হৈ গ'ল, লাহে লাহে হৈ গ'ল, মানে আৰু হৈয়ে গ'ল। আৰু এৰাউণ্ড 200 ৰুপিছতে ভালেখিনি মাৰ্কেটিং হৈ গ'ল। লাইক ইটছ টু মাছ। ইটছ লাইক ডিছকাউণ্ট এৰিয়া ফৰ ভেজিটেবলছ। আই ফিল দেট, ঠিক আছে। এই বুধবৰীয়া বজাৰ যেতিয়া হয় বহুত ভাৰী হৈ গৈছে ভাই।
লগতে আলুটো ফাটি হ'ব আলু নাই ফাটা মানে বেগটো ফাটি গ'ল মইতো ব্লগবোৰত মোৰ 1 hand চেলেঞ্জবোৰহে কমপ্লিট কৰি আছোঁ টাইপ লাগিছে লগতে বহুতবিলাক টাস্ক আল্টিমেটলি এইটো থ'বই লাগিব কাৰণ এইটো খুলনে লাগেগা अभी खुलना पड़ेगा ব্লেন্ডিং হৈ গ'ল আৰু এতিয়া হৈছে everything is fit and fine রং নাম্বার হয়ে গেছিল তো হৈ গ'ল মাৰ্কেটিং আপোনালোকে দেখিলে চাগে কেনেকৈ কৰিলোঁ মই মাৰ্কেটিং এতিয়া মই ফ্ৰেছ হৈ লওঁ ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব কমেণ্টত তো আছিল শক্তিমানৰ লগত চব্জি বজাৰ আৰু এনেকুৱা কণ্টেণ্ট যদি আপোনাৰ ভাল লাগিছে বা এনেকৈ কানেক্ট কৰিব পাৰিছে তেতিয়াহ'লে এই ইউটিউব নামৰ প্লেটফৰ্মটোত আপুনি মোৰ লগত কানেক্ট হৈ থাকিব তেতিয়া মানে কি হ'ব যেতিয়াই মই এনেকুৱা কণ্টেণ্টবোৰ বনাবলৈ ভাবিম বনাওঁ নেকি বুলি তেতিয়া আৰু বেছি বনাবলৈ মন যাব আৰু সেইটো মন তেতিয়াই যাব যেতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈ আছে কণ্টেণ্টটো মোৰ চ' মই হ'লোঁ শক্তিমান আপোনালোকে চাই আছিল ইমান দেৰি শক্তিমান ভ্লগছ